এমুঠি কালজয়ী গীতেৰে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছিল এগৰাকী শিল্পীয়ে। এই শিল্পীগৰাকীৰ গীত শুনিলেই সকলোৱে জানিছিল তেখেত কোন। এই মহান শিল্পীগৰাকীৰ এতিয়া সংগী তেওঁৰ স্বামী আৰু এখন হুইল চেয়াৰ। কণ্ঠই যাৰ পৰিচয়। কোনো গীতত কণ্ঠ নিগৰালেই হৈ পৰিছিল জনপ্ৰিয়। ৬০ৰ দশকতে বাণীবদ্ধ কৰা তেওঁৰ গীত আজিও যেন সকলোৰে মুখে মুখে। সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, সময় পালে আমাৰ ফালে এবাৰ আহি যাবা আদি গীতৰ জৰিয়তে সকলোৰে অন্তৰত সোমাই পৰা কুকিল কণ্ঠী দীপালী বৰঠাকুৰৰ কথা কি কৈছো। শাৰীৰিকভাৱে অসুস্থ দীপালী বাইদেউৰ আজিও যেন গান গোৱাৰ মন। এখন হুইল চেয়াৰ। এই হুইল চেয়াৰখনতে বহি দীপালী বাইদেৱে কৰিছে জীৱনৰ সংগ্ৰাম। এই মহান শিল্পীগৰাকীক সকলো সময়তে আলপৈচান ধৰাৰ বাবে ব্যস্ত হৈ থাকে তেখেতৰ স্বামী বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা। কুকিল কণ্ঠী দীপালী বৰঠাকুৰে গোৱা জনপ্ৰিয় গীতসমূহৰ আঁৰত থকা সুৰকাৰ গীতিকাৰৰ শলাগ ল'বলৈ আজিও যেন পাহৰা নাই। তেখেতসকলৰ বাবেহে যেন তেওঁ জনপ্ৰিয় হোৱা বুলি নিউজ টাইম অসমৰ আগত ব্যক্ত কৰে। সঁচাকৈয়ে মহান শিল্পীৰ মহানুভৱতা। দীপালী বৰঠাকুৰে পুনৰ প্ৰতিপন্ন কৰিলে এই কথাকেই। দীপালী বাইদেউৰ গান কোনোবাই মঞ্চত পৰিৱেশন কৰিলে গৌৰৱান্বিত অনুভৱ কৰে, আনহাতে আত্মহাৰা হৈ পৰে নিজেই পৰিৱেশন কৰা কালজয়ী গীতবোৰ শুনি। আনহাতে বাইদেউৰ গান কোনোবাই বিকৃত ৰূপত পৰিৱেশন কৰিলে অন্তৰত কষ্ট পায়। দীপালী বাইদেউৰ এতিয়াও বহু গান গোৱাৰ হেঁপাহ, কাৰণ হেঁপাহৰ অন্ত নাই। জনপ্ৰিয় কালজয়ী গীত সময় পালে আমাৰ ফালে এবাৰ আহি যাবা গীতৰ আলমত আমাৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে বাইদেউৰ খবৰ ল'বলৈ নিতৌ নপুৰণি শিল্পীৰ সমাগম ঘটে বেলতলাৰ সৌৰভ নগৰস্থিত তেওঁৰ বাসভৱনত। পদ্মশ্ৰী দীপালী বৰঠাকুৰে অসমৰ সাংস্কৃতিক জগতখনক সমৃদ্ধিশালী কৰি তোলাত যথেষ্ট অৰিহণা যোগাইছে। দীপালী বৰঠাকুৰৰ কালজয়ী গীতবোৰ জীয়াই ৰাখি প্ৰতিজন অসমীয়াই গৌৰৱবোধ কৰিবই লাগিব। কেমেৰা পাৰ্চন দীপক তালুকদাৰৰ সৈতে অনুপ কুমাৰ দাস আৰু দীপাংকৰ মজুমদাৰ, নিউজ টাইম অসম।